নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে নহয়নে? মোৰো ভালেই। আজিতো আগৰে ভিডিঅ' হয় বাৰু, মই আজি ইউটিউবত দিছোঁ। আৰু এয়া গামোচা কেইখনমান অৰ্ডাৰ আছিলে। মোৰ ইউটিউবত ভিডিঅ' চাই ডিব্ৰুগড়ৰ বাইদেউ এগৰাকীয়ে অৰ্ডাৰ কৰিছে 10খন সৰু ফুলৰ গামোচা। আৰু মোৰ ফেচবুকৰ এগৰাকী বান্ধৱী, খুব ভাল বান্ধৱীয়ে ক'ব লাগিব, তেওঁ 15খন লৈছে সৰু ফুলৰ। এয়া পেকিং কৰি আছোঁ, পেকিং কৰি পঠালোঁ বাৰু কাপোৰ। আজি ভিডিঅ'টো দিছোঁ আৰু এনেদৰে আপোনালোকেও ল'ব পাৰিব। এয়া ছাইডত দেখুৱাইছোঁ আৰু আছে সৰু ফুলৰ, মই নিজে বোৱা, হাতে বোৱা ঘৰতে। আৰু মই কেনেদৰে পঠাওঁ সেয়া আপোনালোকে দেখিছে। মই ডাকঘৰৰ যোগে পঠাওঁ আঁতৰলৈ। এফালে ছাইডত দেখুৱাই দিছোঁ, এনেকুৱা হয়। এফালে ফুল আছে আৰু এফালে আঁচু দিয়া। ডাকঘৰ যোগে পঠিয়াওঁ আৰু এড্ৰেছটো দিলে হ'ল। আৰু কেছ অন ডেলিভাৰী নহয়, আগতীয়াকৈ পে'মেণ্ট কৰিব লাগিব। এয়া খুব ধুনীয়া। এনেকৈ অৰ্ডাৰ পালে ভাল লাগে, কষ্টবোৰ সফল হোৱা যেন লাগে। আৰু কামৰ মাজতে এনেকৈ মাজে মাজে বৈ থওঁ। আৰু যিহেতু গৃহিণী মানুহ, অলেখ কাম থাকে, ল'ৰা ছোৱালী স্কুলত পঠিয়াব লাগে, ৰন্ধা বঢ়া কৰি, তাৰ মাজতে বৈ থওঁ। এনেকৈ নিজৰ সৰু সুৰা খৰচ অলপ ওলায়। আৰু এইফালে এইকেইখন হৈছে ডাঙৰ ফুলৰ, মানে দুইটা আগত ফুল থকা আৰু মাজত বুটা থকা। এয়াও ভিডিঅ' মই আগতে দিয়া আছে ইউটিউবত, এয়া চাব পাৰিব আপোনালোকে। আৰু মোৰ কণ্টেক্ট নাম্বাৰটো দি থৈছোঁ, তাতে কাৰোবাক দৰকাৰ হ'লে কণ্টেক্ট কৰিব পাৰিব মোৰ লগত। এয়া ধুনীয়াকৈ দেখুৱাই দিছোঁ। যিসকলে ল'ম বুলি ভাবিছে এতিয়া বিহুৰ আগতে লৈ ল'ব। বেছি ষ্টক নাই গামোচা, কমকৈ আছে। সেইকাৰণে সোনকালে অৰ্ডাৰ কৰি জনাব। ধন্যবাদ।